এইবাৰ বিজেপিক ভোট নিদিব কা বলবৎ কৰিলে বিজেপিক ভোট নিদিব ৰাজ্যবাসীক এই আহ্বান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ শেষলৈ চাওক নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ কৰিলে বিজেপিক ভোট নিদিবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে লগতে কয় হিমন্ত বিশ্ব শৰ্মা আৰু জিপি সিঙক মই খাতিৰ নকৰোঁ এই হুংকাৰ জুবিন গাৰ্গৰ কাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ কা আৰু বিজেপিৰ বিৰুদ্ধে স্থিতি প্ৰকাশ কৰিলে জুবিন গাৰ্গে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই থকালৈকে কা বলবৎ হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা আৰু জিপি সিঙক মই খাতিৰ নকৰোঁ কাৰ বিৰুদ্ধে মই পূৰ্বৰ স্থিতিতে অটল আছোঁ কা আহিলে আপোনালোকে বিজেপিক ভোট নিদিব মই প্ৰতিবাদ কৰিলে মোক আৰক্ষীয়ে মাৰিব আৰু পিছত সেই একেখিনি আৰক্ষীয়ে মোক নিৰাপত্তাও দিয়ে এয়া কেতিয়াও গণতন্ত্ৰ হ'ব নোৱাৰে মোদীয়ে গণতন্ত্ৰ নোহোৱা কৰি পেলাইছে 5টা ল'ৰা কা আন্দোলনত মৰি গ'ল আৰু কাকো মৰিবলৈ নিদিওঁ বাক্সাৰ মুছলপুৰত মঞ্চৰ পৰাই এই হুংকাৰ জুবিন গাৰ্গৰ